হেল্ল' বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। এই বন্ধৰ সময়ত বা লকডাউনৰ সময়ত অসমত চাকৰি ওলাইছে আৰু এনেকৈ বহু চাকৰি ওলাই থাকে, আমি গমেই নাপাওঁ। আৰু এই চাকৰিবোৰ যিসকলে গম পায় তেখেতসকলে কৰি থাকে। তো আপোনালোকৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছিলোঁ আছাম ষ্টাৰ নামৰ চেনেলটোৱে, যাতে আপোনালোকক আমি সদায় চাকৰিৰ আপডেটবোৰ দিব পাৰোঁ। তো আপোনালোকক ভিডিঅ'ৰ যোগে আমি চাকৰি আপডেটবোৰ দি আছোঁ। আৰু চাকৰি ওলাইছে উত্তৰ পূব সীমান্ত ৰেলৱে ৰঙিয়া সংমণ্ডলত। 20টাকৈ পদ বৰ্তমান খালী আছে। 20টাকৈ পদত নিযুক্তিকৰণ কৰিব। যিসকল শিক্ষিত যুৱক আৰু যুৱতী আছে তেখেতসকলে ঘৰত বহিয়ে দ্য জব ইন আছাম নামৰ এটা ৱেবছাইট আছে, ৱেবছাইটত গৈ তাত গৈ ইয়াৰ সবিশেষ জানিবও পাৰিব আৰু লগতে তাৰ পৰা এপ্লাইও কৰিব পাৰিব। লগতে আমাৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। লগতে ডিছক্ৰিপশ্যন বক্সত দ্য জব ইন আছামৰ লিংকটো আমি বহাই দিম। আপোনালোকে তাত গৈ ক্লিক কৰি চাই তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো উপকাৰী যেন লাগে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, লগতে ছাবস্ক্ৰাইব কৰি দিয়ক আমাৰ নতুন নতুন লেটেষ্ট ভিডিঅ'বোৰ পাবলৈ বা খবৰবোৰ পাবলৈ। আপোনালোকৰ কাৰণে আমি লৈ আহিম এনেকুৱা ধৰণৰ চাকৰিৰ ক্ষেত্ৰত বহু ভিডিঅ'। আপোনালোকে চাই থাকক, লগতে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু আমি দ্য জব ইন আছাম নামটো চাৰ্চ কৰিম আৰু চাৰ্চ কৰাৰ পিছত এনেদৰে পেজটো খোলা যাব। উত্তৰ পূব সীমান্ত ৰেলৱে ৰঙিয়া সংমণ্ডল 20টা পদত নিযুক্তি। দ্য জব ইন আছাম নামটো মাৰি দিয়াৰ লগে লগে এনেদৰে খোলা যাব। আৰু খোলা যোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব পাৰিব বা ইয়াৰ তলত সবিশেষখিনি জানিব পাৰিব। আৰু আমি এতিয়া পেজটোৰ তললৈকে যাবলৈ চেষ্টা কৰিম। হয় বন্ধুসকল, আপোনালোকে দেখিছে যে ইয়াত লিখা আছে যে NF Railway Rongya Division released a notification to engage paramedical staff and doctors on contact basis temporary for a period of 1 month in Rongya Division in view of the exigencies related with the COVID-19 global pandemic. Total no of vacancies 20. হয় বন্ধুসকল, আপোনালোকক আগতে কৈ থৈ দিছে ইয়াত 20টা পদ মুকলি হৈ আছে আৰু ইয়াত 1 নম্বৰত আছে পেৰামেডিকেল ষ্টাফ, নো অফ ভেকেঞ্চিজ 10। আৰু এইবাৰ আমি তললৈ স্ক্ৰল কৰিম আৰু ইয়াত আপোনালোকে দেখিছে যে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্টৰ বাবে আছে 6টা পোষ্ট। ঠিক তেনেধৰণে ফাৰ্মাচিষ্টৰ বাবে আছে 4টা। ৰিমিউনাৰেশ্যন মানে ইয়াত চেলাৰীৰ কথা কোৱা আছে। For nursing superintendent, monthly remuneration is 44,900 rupees, including D plus other allowance as admissible allowance. For pharmacist সকলৰ বাবে ইয়াত monthly remuneration 29,200 rupees, including DA plus other allowance as admissible allowance. এডুকেশ্যন কোৱালিফিকেশ্যন হয় বন্ধুসকল, আপোনালোকক ইয়াত শৈক্ষিক অৰ্হতাৰ কথা কোৱা হৈছে। ফৰ নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট দ্য কেণ্ডিডেট শুড বি মিনিমাম ৰিকুইজিট কোৱালিফিকেশ্যন ফ্ৰম এন ইনষ্টিটিউট ৰিকগনাইজড স্কুল অফ নাৰ্ছিং অৰ আদাৰ ইনষ্টিটিউশ্যন ৰিকগনাইজড বাই দ্য ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল অৰ BSc নাৰ্ছিং। Pharmacist সকলৰ বাবে 10+2 in science or its equivalent with 2 years diploma in pharmacy and registration with Pharmacy Council of India or registration with State Pharmacy Council. হয় বন্ধুসকল, আপোনালোকক ইয়াত বয়সৰ কথা কোৱা হৈছে। বয়স ধৰি দিয়া হৈছে কিমানৰ পৰা কিমানলৈ আপোনালোকে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। 1 নম্বৰতে আছে ফৰ নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট 20 years to 39 years, upper age relaxation for SC ST 5 years and 3 years for OBC as on 01/03/2020, no exceeding 65 years or as on 01/03/2020 for retired employee. 2 নম্বৰতে আছে ফৰ ফাৰ্মাচিষ্ট 20 years to 34 years, upper age relaxation for SC ST 5 years and 3 years for OBC as on 01/03/2020,
not exceeding 65 years or as on 01/03/2020 for retired employee.